কাব্যঋষিগৰাকীলৈ অভিনন্দন জনাই তেখেতৰে এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। সূৰ্য হেনো নামি আহে এই নদীয়েদি, ৰাতি হ'লে সূৰ্য হেনো নামি আহে এই নদীয়েদি, ৰক্তক্ষৰা ভুজিংগনীৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভূগোলত নাই, হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে, এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু, সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৰ পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰা ৰঙী তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটি শিলত পৰি চীনামাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন ভাগি যোৱা দেখি কেনেকৈ চৰাইবোৰে কান্দে। হঠাতে আকাশখনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিবোৰ আনি মাথো চকুমুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহত হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে ৰক্তক্ষৰা ভুজিংগনীৰ দৰে ক্ষিপ্ৰ এই নদী। ভয় খালে চাবা মিছা হৈ যাব, এতিয়াও নিশা আছে, সূৰ্যই কথা ক'ব, সূৰ্যই এটা আমাক উত্তৰ দিব।